নলেজ 31 লৈ আপোনাক জনাইছোঁ স্বাগতম। আজি আমি জিকেৰ বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। প্ৰথম প্ৰশ্নটোলৈ আহিছোঁ। উইথ হুইচ স্পৰ্ট ইজ ডুৰণ্ট কাপ এছ'চিয়েটেড? অৰ্থাৎ ডুৰণ্ট কাপ কোনবিধ খেলৰ লগত জড়িত? ইয়াৰ অপশ্যন 4টা আছে: হকী, বেডমিণ্টন, লন টেনিছ আৰু ফুটবল। ডুৰণ্ট কাপ ফুটবলৰ লগত জড়িত। ইয়াৰ অপশ্যন 4টো শুদ্ধ উত্তৰ। আৰু ফুটবলৰ লগত জড়িত কাপ হ'ল ফেডাৰেশ্যন কাপ, ছুপাৰ কাপ। এই দুটা কাপো ফুটবলৰ লগত জড়িত। নেক্সট কুৱেশ্যন। আণ্ডাৰ হুইচ কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট ৱাজ দ্য এজ অফ ভোটিং ৰিডিউচ ফ্ৰম 21 ইয়াৰ টু 18 ইয়াৰ্ছ? 21 বছৰৰ পৰা 18 বছৰলৈ ভোটিং এজ হ্ৰাস কৰা হৈছিল কোনটো কনষ্টিটিউশ্যন এমেণ্ডমেণ্টত? অৰ্থাৎ সংবিধানৰ কোনটো সংশোধনীত ভোটিং এজ 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হৈছিল? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন 161 এমেণ্ডমেণ্টত। মনত ৰাখিবলগীয়া প্ৰশ্ন। 61 নম্বৰ সংবিধান সংশোধনী মতে ভোটিং এজ ৰিডিউচ কৰা হৈছিল। কিন্তু এই 61 নং সংশোধনী কেতিয়া হৈছিল? সেইটো হৈছিল 1989ত। নেক্সট কুৱেশ্যন। ইণ্ডিয়া ওন ইটছ ফাৰ্ষ্ট অলিম্পিক গ'ল্ড ইন হকী ইন দ্য ইয়াৰ? ভাৰতবৰ্ষই প্ৰথমটো গ'ল্ড মেডেল পাইছিল হকীত কোন চনত? ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1928 চনত প্ৰথমটো গ'ল্ড মেডেল পাইছিল হকীত। এনেকৈ ইণ্ডিয়াই বহুকেইটা গ'ল্ড মেডেল পাইছিল হকীত। প্ৰথমটো পাইছিল 28ত, দ্বিতীয়টো পাইছিল 32ত 1932 চনত, তৃতীয়টো পাইছিল 36ত, তাৰপিছৰটো হ'ল 48ত, তাৰপিছত 52ত, তাৰপিছত 56ত। এনেকৈ 6বাৰ কণ্টিনিউ গ'ল্ড মেডেল পাইছিল। তাৰপিছত চিলভাৰ, তাৰপিছত আকৌ 1964ত টকিঅ'ত গ'ল্ড মেডেল পাইছিল। তাৰ নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়িছোঁ। অসমৰ প্ৰথম পদ্মশ্ৰী বঁটা প্ৰাপ্ত মহিলা কোন? হু ইজ দ্য ফাৰ্ষ্ট ওমেন টু বি এৱাৰ্ডেড দ্য পদ্মশ্ৰী ইন এছাম? ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ অমলপ্ৰভা দাস। অমলপ্ৰভা দাস হ'ল অসমৰ প্ৰথম পদ্মশ্ৰী বঁটাপ্ৰাপ্ত মহিলা। নেক্সট কুৱেশ্যন। হুৱেন ৱাজ ইছৰ' ছেট আপ? ইছৰ' কেতিয়া স্থাপন হৈছিল? ইয়াৰ অপশ্যন 4টা দিয়া আছে। এই অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল 1969। 1969 চনত ইছৰ' স্থাপন হৈছিল। এইবোৰ প্ৰশ্ন সঘনাই আহি থকা দেখা যায়। নেক্সট কুৱেশ্যন। ইয়াৰ লগত আমি জানি থওঁ ইছৰ'ৰ হেডকোৱাৰ্টাৰ হ'ল বাংগালুৰু আৰু ইছৰ'ৰ বৰ্তমানৰ চেয়াৰমেন হ'ল এছ সোমনাথ। মনত ৰাখিবলগীয়া কুৱেশ্যন। নেক্সট কুৱেশ্যন। হু ৰোড দ্য বুক এ পেছেজ টু ইণ্ডিয়া? এ পেছেজ টু ইণ্ডিয়া নামৰ কিতাপখন কোনে ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি ই.এম. ফৰ্ষ্টাৰ। ই.এম. ফৰ্ষ্টাৰে ৰচনা কৰিছিল এ পেছেজ টু ইণ্ডিয়া নামৰ কিতাপখন। সাত নম্বৰ অৰ্থাৎ নেক্সট কুৱেশ্যন। মহাৰাজা বীৰ বিক্ৰম এয়াৰপৰ্ট ইজ লোকেটেড ইন হুইচ ষ্টেট? মহাৰাজা বীৰ বিক্ৰম এয়াৰপৰ্টটো কোনখন ষ্টেটত আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি ত্ৰিপুৰাত আছে মহাৰাজা বীৰ বিক্ৰম এয়াৰপৰ্ট।
নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ইজ কাৰেঞ্চি অফ জাপান জাপানৰ কাৰেঞ্চি কি সুধিছে জাপানৰ কাৰেঞ্চি হ'ল ইয়ান YEN ইয়ান হ'ল জাপানৰ কাৰেঞ্চি নেক্সট কুৱেশ্যন স্বামী বিবেকানন্দ বাৰ্থডে ইজ চেলিব্ৰেটেড এজ নেশ্যনেল ইউথ ডে এভৰি ইয়াৰ অন নেশ্যনেল ইউথ ডে কেতিয়া পালন কৰা হয় সেইটো সুধিছে নেশ্যনেল ইউথ ডে স্বামী বিবেকানন্দৰ বাৰ্থডেৰ দিনাখন পালন কৰা হয় তেওঁৰ বাৰ্থডে হ'ল 12 জানুৱাৰীত অৰ্থাৎ 12 জানুৱাৰী তাৰিখে নেশ্যনেল ইউথ ডে পালন কৰা হয় ডেসমূহ খুব ইম্পৰ্টেণ্ট জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এনেকৈ আটাইকেইটা মাহৰ ইম্পৰ্টেণ্ট ডেটসমূহ মনত ৰাখিবলগীয়া নেক্সট কুৱেশ্যন দ্য অনলি ইণ্ডিয়ান টু উইন দ্য নোবেল প্ৰাইজ ইন ফিজিক্সত নোবেল প্ৰাইজ পোৱা একমাত্ৰ ভাৰতীয় কোন ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন 4টা দিয়া আছে তাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ডক্টৰ CV ৰমনে ফিজিক্সত নোবেল বঁটা পাইছিল কোন চনত পাইছিল 1930 চনত পাইছিল নেক্সট কুৱেশ্যন ভাৰতৰ অন্যতম উচ্চ জলপ্ৰপাত নোহকালিকাই জলপ্ৰপাত কোনখন ৰাজ্যত অন্তৰ্গত ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব মেঘালয়ত আছে নোহকালিকাই জলপ্ৰপাত নেক্সট কুৱেশ্যন ফাৰ্ষ্ট ৰেলৱে লাইন ইন এছাম ষ্টাব্লিছ ইন দ্য ইয়াৰ অসমত প্ৰথম ৰেলৱে লাইন কেতিয়া স্থাপন কৰা হৈছিল ইয়াৰ উত্তৰ হ'ব 1881 চনত 1881ত স্থাপন কৰা হৈছিল অসমৰ প্ৰথমটো ৰেল লাইন নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ইজ দ্য হায়েষ্ট ৱাটাৰফল ইন ইণ্ডিয়া নিম্নলিখিত কোনটো ভাৰতৰ সৰ্বোচ্চ জলপ্ৰপাত ভাৰতৰ সৰ্বোচ্চ জলপ্ৰপাতটো হ'ল গেৰচপা জলপ্ৰপাত হ'ল ভাৰতৰ সৰ্বোচ্চ জলপ্ৰপাত নেক্সট কুৱেশ্যন স্বদৰ্শন আঁচনি কোনটো কেন্দ্ৰীয় মন্ত্ৰালয়ৰ উদ্যোগত স্বদৰ্শন স্কিম ইজ দ্য ইনিচিয়েটিভ অফ হুইচ ইউনিয়ন মিনিষ্ট্ৰী স্বদৰ্শন এই আঁচনিটো মিনিষ্ট্ৰী অফ টুৰিজিমৰ আণ্ডাৰত পৰে ইয়াৰ অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন হুইচ ইণ্ডিয়ান হেজ বিন ইলেক্টেড এজ দ্য চেয়াৰ এণ্ড ভোটিং মেম্বাৰ অন দ্য বৰ্ড অফ ডাইৰেক্টৰ ফৰ দ্য ইণ্টাৰনেশ্যনেল বক্সিং এছ'চিয়েশ্যন অৰ্থাৎ ইণ্টাৰনেশ্যনেল বক্সিং এছ'চিয়েশ্যনৰ পৰিচালনা সমিতিৰ অধ্যক্ষ আৰু ভোটিং সদস্য হিচাপে কোনজন ভাৰতীয় নিৰ্বাচিত হৈছে ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল লাভলীনা গোহাঁই নিৰ্বাচিত হৈছে নেক্সট কুৱেশ্যন When was the প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা লাঞ্চ ইন ইণ্ডিয়া প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা ভাৰতত কেতিয়া আৰম্ভ হৈছিল প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আৰম্ভ হৈছিল 2016 চনত এইটো মনত ৰাখিবলগীয়া নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথমটো বিশুদ্ধ সেউজীয়া হাইড্ৰজেন প্লেণ্ট কোনখন ৰাজ্যত আৰম্ভ হৈছে ভাৰতৰ প্ৰথমটো বিশুদ্ধ সেউজীয়া হাইড্ৰজেন প্লেণ্ট আৰম্ভ হৈছে অসমত নেক্সট কুৱেশ্যন হোৱাট ইজ ইণ্ডিয়াছ ৰেংক ইন দ্য গ্ল'বেল প্ৰডাকশ্যন অফ হুইট অৰ্থাৎ ঘেঁহু উৎপাদনত ভাৰতৰ ৰেংক কিমান ঘেঁহু উৎপাদনত ভাৰতৰ স্থান হ'ল ছেকেণ্ড দ্বিতীয় স্থানত আছে ঘেঁহু উৎপাদনত নেক্সট কুৱেশ্যন প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি কোন বছৰত আৰম্ভ হৈছিল
দ্য প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি স্কিম ৱাজ লঞ্চ অন হুইচ ইয়াৰ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আৰম্ভ হৈছিল ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 2019 চনত আৰম্ভ হৈছিল নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য অফিচিয়েল শ্লোগান অফ দ্য 2024 পেৰিছ অলিম্পিক 2024 চনৰ পেৰিছ অলিম্পিকৰ শ্লোগান কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ল গেমছ ৱাইড অপেন অপশ্যন বিটো হ'ল ইয়াৰ শুদ্ধ উত্তৰ গেমছ ৱাইড অপেন হ'ল 2024 পেৰিছ অলিম্পিকৰ শ্লোগান আজিলৈ ভিডিঅ'টো ইমানেই যদি আপুনি এই ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব আৰু আগলৈও এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব